কাৰণ আজি নিচিনা চাগে ইমান ৰাতিপুৱা উঠি পেলাই ব্লগ কেতিয়াও কৰা নাই জীৱনত বা উঠি পেলাই মোবাইলটো কেতিয়াও এনেকৈ লৈ ধৰি চোৱা নাই আপোনাৰ এতিয়া ৰাতিপুৱা 5:30 বাজিছে আজি শ্বিলং যাব ওলাইছোঁ তাকেহে এতিয়া আপোনাৰ উবৰ বাবে ৰখি আছোঁ আহক তাৰপিছত উঠি পেলাই আমি একেলগে চব যাম শ্বিলঙলৈ যাম আজি যিহেতু মোৰ অলপ কাম আছে শ্বিলঙত চ' লেটছ মিট দেয়াৰ ৰাতিপুৱা 6:30 উঠিছোঁ উঠি পেলাই কাম কৰিছোঁ মিটিংছকে ওপৰত মিটিংছ আছিলে মিটিং কৰি পেলাই এতিয়া অলপমান বাহিৰত গৈ কাম কৰিব আহিছোঁ যিহেতু মানে অসমৰ এনভাইৰনমেণ্টটো ইমান ধুনীয়া তো বাহিৰতে বহি কাম কৰিবলৈ মন যায় সদায় সেইটো কাৰণে মই কি কৰোঁ সদায় ৰাতিপুৱা উঠোঁ 6:30টো উঠি আহিব নোৱাৰোঁ বিছনাখনৰ পৰা সেইটো কাৰণে যিমানখিনি মিটিংছ থাকে বেচিকেলি মৰ্ণিং মিটিংছখিনি মিছ নাপায় মাৰোঁ তাৰপিছতে লাহেকৈ আৰু ৰ'দটো ওলাই যেতিয়া আৰু ওলাই আহোঁ আৰু ৰ'দ চ'দ চাই ধুনীয়াকৈ আৰু আগফালে বহি পেলাই কাম কৰোঁ চ' য়েছ আমি শ্বিলং পালোহি এতিয়া পুলিচ বজাৰত আছোঁ আপোনাৰ 9:30 বাজিছে পালোহি এতিয়া শ্বিলং এতিয়া আমি শ্বিলঙৰ পুলিচ বজাৰত আছোঁ খাই মেলি ল'লোঁ এতিয়া যোনখিনি অফিচিয়েল কাম আছে সেইখিনি এটা কৰি লওঁ তাৰপিছত আৰু আপোনালোকক জেগা দেখাম যদি সময় ওলাই আমাৰ চাহ কাপৰ বিৰাট মন গৈছে কিন্তু মায়ে কেতিয়াবা দিয়ে ঘৰত থাকিলে নিজে চাহকাপ খাই মানে চাহকাপ বনাই খাবলৈ বিৰাট এলাহ লাগে ঘৰত থাকিলে এনেই হায়দৰাবাদত থাকিলে চব উঠি পেলাই নিজে বনাব লগা হ'লহেঁতেন কিন্তু ঘৰত থাকিলে মানে মায়ে দিব খাম সেনেকুৱাকৈ আৰু সেয়াই তথাপিতো শ্বিলঙত আছে চাওঁ কি কৰি আছে মই পাই চাওঁ বলক লেডাৰ বুলি কয় হা মোক শুকতে বুজি পাইছে চাগে এইটো নামটো লেডাৰ কিয় মানে পুৰা শ্ল' হয় চ' বহুত শ্ল' হয় হা চ' এইটো ওৱান ৱে হয় মানে এইফালৰ পৰা চলি আহি এইফালৰ পৰা নাযায় এইটো বহুত ফেমাছ হয় ইয়াতে এতিয়া এবাৰ আজিৰ ব্লগটোত আপোনালোকক বিশেষ একো দেখাব নোৱাৰিম কাৰণ আপোনাৰ যিহেতু আমি অফিচিয়েল কামত আহিছিলোঁ সেইকাৰণে আমি বিশেষ একো ফুৰা চুৰা জেগা বা কিবা দেখাব নোৱাৰোঁ কিন্তু তথাপি এটা ব্লগ বনাওঁ বুলি ভাবিলোঁ যিহেতু শ্বিলঙলৈ আহিছোঁ কাৰণ ইয়াতে শ্বিলঙত আপোনাৰ প্ৰত্যেকটো জেগাই ইমান ধুনীয়া ইমান চফা মানুহবোৰে ইমান ভালকৈ ৰাখে সেইকাৰণে আপোনাৰ জেগাবোৰ দেখাই ভাল লাগে দিয়কচোন এতিয়া আহি পাইছোঁ আপোনাৰ ডন বস্কো স্কুৱেৰ আহি পাইছোঁ আপোনালোকক মই দুটা মস্ত ডগি দেখাম হা এক্সকিউজ মি May I know what breed is this? Mastiff. What is this? Mastiff. Oh my god! Oh my দেখা পালে আপোনালোকে কিমান মস্ত
দুটা ডগি তেনেকুৱা আমাৰ ইয়াত বহুত দেখি থাকোঁ হা এইটো ব্ৰিডৰো থাকে নহ'লে আপোনাৰ হাস্কি থাকে ৰাস্তাত এনেকৈ লৈ ফুৰে নহ'লে আপোনাৰ চাও বুলি এটা আছে ডগ বহুত মস্ত সি বহুত মৰম লগা হয় আৰু বহুত বেলেগ বেলেগ ব্ৰিডৰ থাকে আমি এতিয়া লাইমুখৰাত আছোঁ আমি যোনখন হোটেলত সদায় চাহ খাইছিলোঁ ন ইমান বছৰে সেইখন দেখাম হয় আপোনালোকক So basically walking from anywhere মানে বাহিৰত মানুহ চাইছে কাম কৰিছোঁ ৰোড লৈ মানুহ চাই কাম কৰিছে এইফালে কলেজ গৈছোঁ that is the কি ক'ম মানে least entertainment that I can get মানে এইখিনিত বহি কাম কৰি পেলাই মানুহ চাই চাম অকল কাম কৰি আপোনালোকক লাইমু পইণ্ট দেখাম একচুৱেলি এইখিনি আমাৰ মানে এৰিয়া হা আমি ইয়াতে ঘূৰি মেলি থাকোঁ ন আগৰ পৰা কেনেকুৱা আমি এণ্টায়াৰ মাষ্টাৰ্ছ লাইফটো নহয় এই আণ্টিৰ ওচৰতে ম'ম' খালোঁ আৰু ইমান টেষ্টি ম'ম' বনায় আৰু ম'মৰ ম'ম' চুপ হয় নাই আগতে মনত পৰিছিলে নে এতিয়া আমি আণ্টি ম'ম' খাম এইটো এতিয়া ম'ম' খাম টেষ্টি ম'ম' শ্বিলং আহি আৰু ম'ম' নাখাম নেকি আৰু এইটো আৰু কথা হ'ল নেকি আৰু ঘৰত থকাৰ ফাইদা যিটি খাব পাওঁ মধুৰি ডাইৰেক্ট গছৰ পৰা পাৰি আনি দিছেহি এইবিলাক যিবিলাক বস্তু হায়দৰাবাদত নাপাওঁ আমি মানে মধুৰি পায় কিন্তু গছৰ পৰা পাৰি আনি নিদিয়ে একদম ইয়াতে ডাইৰেক্টলি মানে অৰ্গেনিক আৰু মানুহে যে কয় আজিকালি অৰ্গেনিক আৰু সেনেকুৱা আৰু একদম গছৰ পৰা ডাইৰেক্ট পাৰি আহি আছে মধুৰিকে খাওঁ আৰু চাহ দিয়ালৈকে মাজত আছোঁ এতিয়া ইয়াতে বহুত ভিৰ লাগে মানুহৰ দুৰ্গা পূজা নিচিনা ভিৰ লাগে আমাৰ তাত যেনেকৈ দুৰ্গা পূজা হ'লে যেনেকুৱা হয় ইয়াত এনি টাইম এনেকুৱা হৈ থাকে হা আৰু ইয়াতে ইভিনিং হৈ আহিলে আপুনি বিভিন্ন খোৱাৰ বস্তু পাব ৰাস্তা ষ্ট্ৰীটত এতিয়া আমি আপোনাৰ সেইখনত যাওঁ খাবৰ কাৰণে সেইখনত তাৰে এম্বিয়েঞ্চটো বহুত ভাল হয় খানা বহুত টেষ্টি হয় বহুত ভাগৰ লাগিছে গোটেই দিনটো এতিয়া অলপ খাই মেলি তাত এইটো আমাৰ খানা আহি গ'ল গ্ৰিল ভেজ চালাড বহুত টেষ্টি হয় এইটো খাবলৈ চ' ফাইনেলি ৰাতিপুৱা যে কৈ আছিলোঁ মোৰ চাহ খাব মন গৈছে ফাইনেলি চাই আৰু এইফালে চক এওঁ শ্বিলঙৰ পৰা মই এইফালে কাম কৰি আছোঁ আৰু তেওঁ এইফালৰ পৰা ঠিক আছে বাৰু চ' ফাইনেলি কাম চাম কৰি শেষ আৰু লগ আউট কৰিলোঁ এতিয়া ভাবিছোঁ যে অলপ মই আৰু ভাইটি ওলাই যাওঁ ক'ৰবাত তো সেয়াই আমি ওলাই যাওঁ ক'ত যাওঁ অলপ ডিচাইড কৰোঁ কোনোবা কেফে চেফে যাম চাগে মেবি আবেলি সময় হ'ল যেতিয়া অকণমান কেফে চেফে যাওঁ ওলাই মেলি যাওঁ আৰু আপোনালোকেও ফুৰক মেলক দিনত চাই আছে যদি ব্লগটো আপোনালোকৰ দিনটো ভাল হওক ৰাতি চাই আছে যদি হেভ এ ভেৰি গুড নাইট আৰু যদি আপোনালোকৰ আমাৰ কণ্টেণ্ট ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ লগৰবিলাকৰ লগত ফেমিলি মেম্বাৰ্ছৰ লগত আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব যাতে আমি যেতিয়াই কিবা নতুন ভিডিঅ' দিওঁ আপোনালোকে প্ৰথম চাব পাৰে আৰু সেই বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোক ন'টিফাই হৈ থাকে সদায় চ' এনেকৈ মৰম দি থাকিব লাভ ইউ গাইজ বাই চি ইউ